খেলখনলৈ যোৱা ল'ৰা আছিল নেকি? খেলখনলৈ গৈছিলে নেকি? খেলখনলৈ যোৱা নাই, সি তাত খেল হৈ আছে শুনিছিলোঁ। তাৰ লগৰখিনিৰ লগত চাগে চাবলৈ গৈছিলে। এটা কাম কৰে নেকি বেয়া নাপায় যি আপোনালোকে কেনে পাই গ'ল মানে সি আমি পুৱা ভাগতে মানে সিহঁতি সাঁতুৰিব যোৱাৰ কথা সিয়ে কৈছিলে আমাক যে এনেকে মৃদুপৱন চেতিয়া সি আমাক ক'লে সাঁতুৰিব যাওঁ। আমি ক'লো যে যাম। তেতিয়াহ'লে পিছবেলা আমি 3মান বজাত ঘৰৰ পৰা চব ওলাই আহিলো গোটেইকেইজন। তাৰপৰা আহি পালো সেই সাঁতোৰা জেগাডোখৰ। তাৰপাছত আমি 3মান বজাত সাঁতোৰা জেগাডোখৰ পাইছোহি। তাত খেলো পাতি আছিলে। আমি কি খেল নাজানোৱেই আমি ভালকে। আমি বেটবাৰীৰ পৰা গৈছো। আমি তাত ধুনীয়াকে সাঁতুৰিব গলো। সি আমাৰ ভিতৰত আমি কোনো সাঁতুৰিব ভালকে নাজানো। সি ভালকে জানে মানে। সি 3টামান পুখুৰীত সাঁতুৰি চালে। তাৰপৰা আমি এটা পুখুৰীত নামি পেলাই আছিলো। সি সেই পুখুৰীটোত মানে এনেকে চিলনী সাঁতোৰ দি পেলাই এনেকে পিছলৈ গুচি গৈছিলেগে। হয়তো মাছ ভাগ পোৱালৈকে। তাৰপৰা সি সেইডোখৰতে ডুব গুচি গ'ল। আমি তাৰপৰা দৌৰি মানে আমি এতিয়া মই সাঁতুৰিব নাজানো যদিও মই নামিব লৈছো। ই মোক ৰখাইছিলে। তাৰপৰা আমি তাত সেই তাৰ মানুহক বিচাৰি গলো। মানে তাই 2টামান দৌৰি আহিলে। তাৰপাছত 5টামান আহিলে আৰু সিহঁতি বিচাৰি মেলি দিলে। তাৰপৰা ওপৰলৈ আনিলো। আমি ইমান মানুহক ক'লো যে গাড়ী মানে কাৰোবাক বিচাৰিলো। সিহঁতি কোনো গাড়ী এখন দিলে। ইজনে কৈছে মই নগাঁৱৰ পৰা আহিছো কিবা কিবি। আমি ভামতে আছিলো। সদায় নাযাওঁ। আমি প্ৰথম গৈছো। আমি আজি প্ৰথমে গৈছো। মাতি নিনো। মাতি নিনো। 21 বছৰ। আমি বহুত 8জনমান আছো। 8 ইহঁতি দুটাই ভালকে জানে অলপ। ইও সেই গৈছিলে একো নাপালে আকৌ। কাজুতি চাংমাই সমুদ্ৰল কি সমুদ্ৰলা সুব্ৰত চেতিয়া, সুদীপ্ত চুতীয়া, ৰাজ চাংমাই আৰু দীপজ্যোতি চাংমাই। আৰু যিজন ঢুকালে তেওঁ মৃদুপৱন চেতিয়া।